নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীৰ লগতে অৰুণোদয় হিতাধিকাৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে। সবিশেষ খবৰৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু নিতৌ এনেধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যুৱকলৈ তিনিটাকৈ উপহাৰ দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক দিছে ভাল খবৰ। ৰাজ্যৰ ৩৭ লাখ মহিলাৰ একাউণ্টত ১০,০০০কৈ টকা দিব চৰকাৰে। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত ধন প্ৰেৰণ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ব্যৱসায় কৰিবলৈ ধন দিব চৰকাৰে। ২ এদিনতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ১৪০০ টকালৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধন। অসমত অৰুণোদয় লাভ নকৰা কোনো দুখীয়া মহিলাই নাথাকিব। লগতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক ২ লাখকৈ টকা দিব চৰকাৰে। ২ লাখকৈ টকাৰ ৰাজ সাহায্য দিয়াৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। আত্মনিৰ্ভৰশীল হ'বলৈ টকা দিব চৰকাৰে। ইদৰে এইবাৰ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।